Back to my channel. স্বাগতম জনাইছোঁ মোৰ চেনেলৰ 7 নম্বৰ ব্লগলৈ। তো এতিয়া আছোঁ ৰুমত, এতিয়া মুখত ধুলোঁ বাৰু। এতিয়া ৰুমত আছোঁ, এতিয়া ভাত পানী খাব লাগিব, বনাব লাগিব এতিয়া। তো এতিয়া এপাক ঘৰলৈ যাওঁ, কি ক'ত আছে খাই কৰি ভাতটো বনাওঁ আৰু। দালি ইমানকেইটা আছে আৰু কচু আছে, আলু আছে, বাকী কোলা নাই। আৰু এইফালে বাচনো ধুবলৈ আছে, ধুই লওঁ এতিয়া। তাৰপৰা বনাই আছোঁ আৰু লাহেকৈ। এতিয়া বাচনকেইটা ধুই লওঁগৈ, তাৰপৰা লগ পাই আছোঁ মই। মাতি দিলোঁ আৰু এতিয়া ৰুমটো অলপ লেতেৰা হৈ আছে, চফা কৰি মানে সাৰি লওঁ আৰু তাৰ কামত লাগে। লগ পাই আছোঁ। কচু আৰু দালি উঠাই দিলোঁ, মানে পাতি দিলোঁ। তাৰপৰা চব ভাজি অকলটো কিবা এটা লাগিব, সেইকাৰণে আলুকে ভাজোঁ আৰু বেলেগ একো নাই যে, আলুকে ভাজোঁ তাকে। এইফালে আমাৰ হৈ গ'ল দালি, কচু আৰু এইফালে আলু কাটি থোৱা আছে, সেয়া বিলাহী মানে পিঁয়াজ, জলকীয়া আৰু এইফালে কেৰাহীত তেল গৰম কৰি দিলোঁ। এইফালে দালিও হৈ গ'ল, এয়া ভাত হৈ গ'ল মজাকৈ। ভাত মানে দালি হৈ গ'ল, ভাত হৈ গ'ল। এতিয়া ভাজিটো বনাই খাওঁ আৰু মজাকৈ। ধুনীয়াকৈ এতিয়া অন্নমুঠি হৈ গ'ল। অন্নমুঠি এইফালে ভাত, এইফালে দালি আৰু এইফালে আলু ভাজি মজাকৈ খাই লওঁ। তাৰপৰা লগ পাই আছোঁ অলপ দেৰি পাছত। ভাত পানী খাই বৈ একদম ধুনীয়াকৈ শুই দিলোঁ। এতিয়া মানে 12:30 1টামান বাজিছে আৰু এতিয়া কেইটা বাজিছে চাব নেকি? কেইটা বজাত উঠিছোঁ মানে 4:49 উঠিছোঁ। ইমান শুইলোঁ, বহুত দেৰি শুইলোঁ আজি। মজা আৰু বেমাৰী লাগিছে। মোক হাতকেইটা ধুই লওঁগৈ, আৰু ভৰিত চৰিত ধুই অকণমান ইফালে ওলাই গৈ যাম আৰু ৰুমত থাকি আমনি লাগিছে। ভাত নাই, শুই উঠি মানে ওলাই গৈ আহিবলৈ তেওঁৰ লগত অলপ ওলাই আহিছোঁ। এইফালে হেৰিয়ত যাওঁ, মানে এইটো ATMত যাওঁ আৰু সেইকাৰণে ওলাই গৈ আহি আছোঁ। দুটা গৈ আছে এতিয়া পঞ্চ মন্দিৰ ওচৰত। এতিয়া ভকা এটাই তেনেকৈ মিচিক দি আছে। আমাৰ উত্তম বাপ ডাঙৰীয়া আৰু ATMত পইচা চেক কৰিব গৈছিলোঁ। পইচা কিমান আছে? পইচা আছে 100 টকা, উলিয়াব নোৱাৰি। তো সেইকাৰণে গুচি আহিলোঁ। এতিয়া ভাত পানী খালোঁ, মুখ ধুই আছোঁ, মানে দাঁত ব্ৰাছ কৰি আছোঁ আৰু এতিয়া শুম আৰু। গুড নাইট চবকে। তো বাই।